নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'ত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি এয়া আৰম্ভ কৰিছোঁ এটি বাৰ্থডে ভ্লগ। আজি আমাৰ অকণমানিজনীৰ জন্মদিন, সেয়ে এয়া এনেকৈ ডেক'ৰেশ্যন চিম্পল, আমি চিম্পল মানুহ যিহেতু চিম্পলকৈ ডেক'ৰেশ্যন। আৰু এইফালে নবৌক মাতিলোঁ, নবৌক মাতিছোঁ। নবৌ এয়া চৌকা জ্বলাব খুজিছে, ধূপ চাকি জ্বলাই লৈছে, যিহেতু আমাৰ এইফালে নিয়ম আছে। বিশেষ একো আয়োজন কৰা নাই বৰ্তমানলৈকে। এতিয়া ইয়াত নবৌ চাকি জ্বলাইছে আৰু ইয়াতে বনাব পায়স বনাব আৰু কি দিম তাৰ লগত আগলৈ চাই যাওক, ভিডিঅ'টো দেখাই আছোঁ। ইফালে এয়া পায়স বনাবলৈ আৰম্ভ কৰিছে আৰু সকলোবিলাক যা যোগাৰ কৰি দিয়া হৈছে। আৰু আনফালে যিহেতু ল'ৰা ছোৱালীবিলাকক অকল মিঠাই খুৱাম বুলি ভাবিছোঁ, এনেকৈ মিঠা বস্তু খুৱাম আজি। এয়া তাৰ কাৰণে বক্স যা যোগাৰ কৰি আছে আৰু আমাৰ গুণগুণ ৰেডি হৈছে ধুনু ধুনু কাপোৰ পিন্ধিবৰ কাৰণে। এয়া আজি মোৰ এই কণমানিজনীৰ জন্মদিন। আজি এইটো দিনতে এবছৰ আগত তাই আমাৰ জীৱনলৈ আহিছিলে আৰু খুব লক্ষী বুলি ক'ম। তাই অহাৰ পৰা আমাৰ ঘৰখনত কোনো ধৰণৰ অভাৱ অনাটন হোৱা নাই। সকলোফালে মানে কিবা প্ৰব্লেম হ'লেও সদায় জোৰা মৰি আছে, একো প্ৰব্লেম হোৱা নাই বুলি। এইজনী আমাৰ 2 নম্বৰজনী ছোৱালী হ'লেও আমি কেতিয়াও ল'ৰা এটা নোহোৱা অনুভৱ কৰা নাই, কাৰণ তাই অহাৰ পিছত আমাৰ ঘৰখন আৰু বেছি উৎফুল্লিত, খুব আনন্দমুখৰহে হৈছে। অকল মানুহ আমনি নাই, কিন্তু ফটো দিবৰ সময়ত অকণমান আমনি কৰিছে। এই আমাৰ গুণগুণ এতিয়া ৰেডি হৈ গ'ল কেক কাটিবৰ কাৰণে। আৰু আমি বোলকচোন ভিতৰলৈ যাওঁ, তেতিয়ালৈ চাওঁগৈ এতিয়া যোগাৰ বোলকচোন। তেন্তে আজি এই পেকেট লাঞ্চটোৰ ভিতৰত আমি কি দিছোঁ আপোনালোকক দেখুৱাওঁ। এয়া এটা কচুৰি দিছোঁ, মিঠাই এটা আৰু এটা বুনিয়া লাডু আৰু ৰসগোল্লা দিয়া হৈছে লগতে। এনেকৈ পেকিং কৰি দিছোঁ। এনেকৈ 50টা পেকেটছ ৰেডি কৰি দিলোঁ আৰু দৰকাৰ হ'ব চাগে, যদি হয় বনাব লাগিব। আৰু ইফালে আমাৰ বাৰ্থডে কেক আহিলে আৰু এতিয়া কেকটো কাটি দিলে ল'ৰা ছোৱালীবিলাকক মানে খাবলৈ দিব পৰা যাব। কিমান ধুনীয়াকৈ কেকটো বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু ল'ৰা ছোৱালীবিলাকো লাহে লাহে গোট খাইছে আৰু কেকটো কাটি দিওঁ, যিহেতু সময়কণ বহুত কম। আৰু এয়া কেক কটা হৈ গৈছে, ইহঁতক অকণ দি পিছত মানে পায়সৰ লগত দিম বুলি ভাবিলোঁ। এইজনী হৈছে আমাৰ মৰমৰ গুণগুণ, এয়া তাই কেক খাইছে। এতিয়া মানে যিহেতু সময়কণ গৈ আছে, সেয়ে ভাবিলোঁ ল'ৰা ছোৱালীবিলাকক এনেকৈ দি দিওঁ পটাপট। আৰু সকলোবিলাক লাগি ভাগি এনেকৈ দি দিছে। ভাতৰ আয়োজন কৰা নাই এতিয়ালৈকে, কাৰণ মানে বহুত দিগদাৰ হয়, আমাৰ ঘৰত জেগাও বহুত কম হয় যিহেতু। এয়া দি হৈছে আৰু লগতে অকণমান কেকো দি দিয়া হৈছে ইহঁতক। ল'ৰা ছোৱালী ইয়াৰ পিছলৈ বহুত দেৰিলৈকে আহিয়ে থাকিলে, মানে কমকৈ আহি থাকিলে। এয়া চব কিমান ধুনীয়াকৈ মৰম কৰিছে বাজনী। আলহী আহিছে শিৱসাগৰৰ পৰা, মোৰ মাৰ ঘৰৰ পৰা। আৰু এয়া ৰাতিলৈ এয়া যোগাৰ কৰিব এতিয়া। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ কি আয়োজন কৰোঁ ৰাতিলৈ। বাই বাই।